Hello guys, welcome back to my YouTube channel. Worship Channel vlogলে আপোনালোকক স্বাগত। কি খবৰ আপোনালোকৰ? এতিয়া সময় 9টা বাজিছে গধূলি আৰু এতিয়া মই আমাৰ পিউচেঙক খুৱাই লৈছোঁ। পিউচেঙক আজিকালি খোৱা পঢ়ি তাই খুৱাই লৈছোঁ আৰু এতিয়া যাওঁ পাকঘৰলৈ। আজি কি স্পেচিয়েল আছে আপোনালোকক দেখুৱামগৈ। এনে আনকালে আমাৰ সানডে স্পেচিয়েল থাকে, আজি ছেটাৰডে স্পেচিয়েল বুলি মানুহজনে চিকেন আনিলে আৰু সৰু মাছ আনিছে। এয়া মায়ে বাচি আছে, দেখাওঁগৈ ব'ল। মায়ে সৰু মাছ বাচি আছে, চিকেনৰ লগতে আছে সৰু মাছ মায়ে বাচি আছে। লগতে মায়ে আমাৰ টিভি চাই আছে দেই, ৰাগ অনুৰাগ চাই আছে। এয়া 9টা বাজিছে আৰু এয়া মায়ে মাছ বাচি আছে। আপুনি এটা মাছ খাই ভাল পায়নে? কিমান ভাল পায়? বহুত ভাল পাওঁ। কিন্তু মাছ এটা মোক পিঁয়াজ এটা দি ভাজিব লাগে। মায়ে মাছ ভাজি আছে, ব'লক মোৰ কাৰণে। মায়ে মাংস নাখায় আমাক, সেইটো কাৰণে মাৰ কাৰণে মাছ আছে। আৰু মই এইপিনে কুকাৰত আলুটো বইল কৰি লৈছোঁ মাংসৰ কাৰণে। আৰু এইপিনে মালে অকণমান থুপথুপীয়াকৈ জিকা আলু জোল বনাইছোঁ। আৰু মই এয়া মাংসটো মেৰিনেট কৰি থৈছোঁ। ইয়াতে অকণমান হালধি, নিমখ, তাৰপিছত গৰম মছলা, তাতে অকণমান মিঠাতেল দি দিছোঁ, মেৰিনেট কৰি থৈছোঁ। বাকী আপোনালোকৰ খবৰ কওকচোন। মোৰ খবৰ ভালেই বাৰু দেই। আৰু এয়া আদা নহৰু পেষ্ট বনাই থৈছোঁ। এয়া আদা নহৰু পিঁয়াজৰ পেষ্ট বনাই থৈছোঁ মাংসত দিবলৈ। এয়া দিম আৰু মাৰ জোলকণ হৈ গৈছে। আৰু এটা বস্তু বনাইছিলোঁ আজিৰ দিনত, খাই ভাল পাওঁ সেইটো কাৰণে বনাইছিলোঁ। কেক কিমান স্পঞ্জি হৈছে চাওকচোন, কিমান স্পঞ্জি হৈছে দেখিছে কেকটো। এয়া মই পিচ পিচকৈ কাটি থৈছোঁ জোখত। কেতিয়াবা মাজে পথে বনাওঁ, ইমানো এক্সপাৰ্ট নহয় দেই কুকিঙত, কিন্তু ভাবিলোঁ আপোনালোককো কিনো বনাইছোঁ দেখুৱাওঁ, সেইকাৰণে অকণমান দেখুৱালোঁ। এতিয়া মই চিকেনটো বনাই লওঁ, আপোনালোকক দেখাই থাকিম মই কেনেকৈ বনাওঁ বাৰু। এয়া মাংসখিনি ভজাৰ আগতে মই ভাবিছোঁ আলুখিনি ফ্ৰাই কৰি লওঁ। আলুখিনি উলিয়াই লৈছোঁ। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম আৰু এয়া প্ৰেছাৰত ভাত তুলি দিছোঁ। আলু ফ্ৰাই কৰি আছোঁ। মাংস ভাজা হ'লেও আলুটো হ'লেহে ভাল লাগে, ভাল বাৰু কওকচোন। কোনে মাংসতকৈ মাংস দিয়া আলুটো খাই বেছি ভাল পায় ক'বচোন কমেণ্ট এটা কৰি। মই কিন্তু মাংসত দিয়া আলুটোহে খাই ভাল পাওঁ। মই মাংসটো ফ্ৰাই কৰি আছোঁ। সেইকাৰণে মাংসটো হাফ ফ্ৰাই কৰি ল'লে খাবলৈ ভাল। সেই কালাৰ মিৰ্চা ৰেড চিলি নিদিয়াকৈ অকল গৰম মছলা আৰু হালধিতে খুব ধুনীয়া ৰং এটা উঠিছে। পিউচেং উঠিলে দেখিছে, পিউচেং উঠিলে। পিউচেং আৰু দেউতাক অহাৰ লগে লগে পাপাক অহাৰ লগে লগে উঠি দিয়ে আৰু হয়। পিউচেঙে একদম পাপাক অহাৰ লগে লগে বিৰাট ফূৰ্তি পায় আৰু পিউচেঙৰ নতুন বস্তু এটা আছে এইখন, আৰু এইখনত উঠা মই ভিডিঅ'টো দিম বাৰু। এই চলাই দেখাব, চলাই দেখাবানে শুন, চলাই দেখাবা। এতিয়া পিউচেঙৰ দেউতাকক মই চাহ দিওঁ। তোমাৰ নতুন চাইকেল আহিলে, ফূৰ্তি লাগিছেনে মনত? লাগিছে। চলাবা। পাৰিছে চাইকেল চলাব, চাইকেল চলাব পাৰিছে পাই। নবজায়।
আনিব নাপাইছা নি আনিব নাপাইছা নি দেউতাকৰ চাহ এয়া চাহ লোৱা